Hello viewers, welcome back to my channel. Today topic is health up capsule. আজি আমি হেলথ আপ ক্যাপসুলৰ বিষয়ে আলোচনা কৰিম। যিসকল মানুহৰ বডি ফিটনেছটো একেবাৰে বেয়া বা তেওঁলোকে যিকোনো ধৰণৰ কাপোৰ পৰিলে মেচ নকৰে সেইসকল মানুহৰ বাবে আজি এই ভিডিঅ'টো। হেল্থ ইজ ৱেল্থ অৰ্থাৎ স্বাস্থ্যই পৰম সম্পদ। আপোনালোকে যিমান টকা পইচা ইনকাম নকৰক কিয় আপোনালোকৰ শৰীৰটো যদি সুস্থ নহয় তেনেহ'লে আপোনালোকৰ কোনো কামতে ভাল নালাগিব। গতিকে সেইকাৰণে কোৱা হয় স্বাস্থ্যই পৰম সম্পদ। আজিকালিৰ যুগতো বহুত মানুহে এই ক্ষীণ স্বাস্থ্যত ভোগাৰ কাৰণে তেওঁলোকৰ শৰীৰ অতিকৈ দুৰ্বল হৈ পৰে আৰু তেওঁলোকে কোনো কামত মনোনিৱেশ কৰিব নোৱাৰে। সেয়েহে যিসকল মানুহৰ শৰীৰৰ বডি ফিটনেছটো একেবাৰে বেয়া তেওঁলোকে এই হেল্থ আপ ক্যাপসুল ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকে নিয়মিত 3 মাহলৈ ব্যৱহাৰ কৰিলে তেওঁলোকৰ শৰীৰৰ ওজন বৃদ্ধিৰ লগতে বডি ফিটনেছ ধুনীয়া হ'ব আৰু তেওঁলোক দেখিবলৈ স্মাৰ্ট হৈ যাব। বহু যুৱকেও চাকৰি বাকৰি আদিত এপ্লাই কৰিবৰ বাবে তেওঁলোকৰ ৱেইট বঢ়াব লাগে বা ওজন কম থাকে তেওঁলোকেও এই হেল্থ আপ ক্যাপসুলটো ব্যৱহাৰ কৰিব পাৰে। আজিকালি মাৰ্কেটত অৱশ্য একে নামেৰে বিভিন্ন ঔষধ পোৱা যায়। আপোনালোকে এই ক্যাপসুলটো কিনোতে চাই ল'ব। কোম্পানীটো হ'ল ইউৰিকা লেবছ। এই কোম্পানীৰ ঔষধে আপোনালোকৰ ব্যৱহাৰ কৰিলে বহুত ভাল কামত আহিব বুলি আশা ৰাখিছোঁ। এই হেল্থ আপ ক্যাপসুলটো হ'ল ৱেইট গেইনাৰ আৰু এইটো হ'ল এটা ফেমিলি ক্যাপসুল অৰ্থাৎ 6ৰ পৰা ওপৰৰ সকলো মানুহে এই হেল্থ আপ ক্যাপসুলটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দাম হ'ল 210 টকা আৰু ইয়াতে 60টা ক্যাপসুল থাকে। নৱেম্বৰ ইয়াৰ মনুফেকচাৰিং ডেট হ'ল নৱেম্বৰ 2019 আৰু এক্সপায়াৰি ডেট হ'ল অক্টোবৰ 2022। এইটো এটা ষ্টেপত 2টাকৈ ক্যাপসুল থাকে আৰু এটা বক্সত আপোনালোকৰ 60টা ক্যাপসুল পাব। আৰু এটা কথা কওঁ, যিসকল প্ৰেগনেণ্ট মহিলা তেওঁলোকে কিন্তু এই হেল্থ আপ ক্যাপসুলটো ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু এই ঔষধটো ব্যৱহাৰ কৰাৰ আগতে অৱশ্যে এজন আয়ুৰ্বেদিক ডক্টৰৰ পৰামৰ্শ লৈ ব্যৱহাৰ কৰিব। এইটো যিহেতু এটা আয়ুৰ্বেদিক প্ৰডাক্ট হয় গতিকে আয়ুৰ্বেদিক ডক্টৰ এজনে ইয়াৰ বিষয়ে ভালকৈ আপোনালোকক ক'ব পাৰিব। মই এইটো মাত্ৰ ইনফৰমেশ্যনৰ বাবে অৰ্থাৎ আপোনালোকে যিটো ব্যৱহাৰ কৰি স্বাস্থ্যৰ উন্নতি হয় সেইকাৰণেই মই এই ভিডিঅ'টো আপোনালোকে আগবঢ়াই দিছোঁ। কাৰণ বহুত মানুহে বিভিন্ন ধৰণৰ স্বাস্থ্যবৰ্ধক ঔষধ খায় কিন্তু সেইবোৰ কামত নাহে। গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব পাৰে, এইটো বৰ ভাল ৰিজাল্ট দিয়ে। আৰু আপোনালোকে আশা ৰাখিছোঁ যে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এই ধৰণৰ ভাল ভাল ভিডিঅ' আপোনালোকলৈ ভৱিষ্যতে আৰু উপহাৰ দিব পাৰোঁ। Thank you for watching my video.